কেনেকুৱা চলি আছে আপোনাৰ সমষ্টি বাইদেউ? নিৰ্বাচনৰ বঁটাটো চলি আছে, তুংগটো চলি আছে আৰু প্ৰস্তুতি আমি সবে প্ৰস্তুত। परबतझৰৰ BPF কৰ্মীসকল আৰু परबतझৰৰ ৰাইজসকল বিশেষকৈ প্ৰস্তুত এইবাৰ BPF জিকাব বুলি। আজি কিমানটা মিটিং কৰিলা? মিটিংটো হৈ আছে একচুৱেলি, অফিচিয়েলি নন অফিচিয়েলি। অফিচিয়েলি মোৰ দুটা আছে, নন অফিচিয়েলি আৰু আছে, বহুতকেইটা আছে। কেনে পালে? ৰাইজৰ সঁহাৰি আছে। এইবাৰ परबतझৰৰ ৰাইজে উন্নতি বিচাৰে। 15 বছৰে এপছু বেগ দলীয় নেতা দলবিলাক যেনেকৈ परबतझৰত লুণ্ঠন ৰাজ চলাই আছে, তাৰ পৰা পৰিৱৰ্তন বিচাৰে ৰাইজসকল। এইবাৰ परबतझৰত পৰিৱৰ্তন হ'ব। 15 বছৰত যি লুণ্ঠন ৰাজ চলি আছে, BPFৰ বাহিৰে BPFক অপজিট কৰি থকা যিবিলাক দল নেতাবিলাকে জিকি গৈছে, তাৰ এইবাৰ প্ৰত্যুত্তৰ বিচাৰে परबतझৰৰ ৰাইজে। এইবাৰ পৰিৱৰ্তন বিচাৰে परबतझৰৰ ৰাইজে। মই আজিলৈকে দেখা নাই কোনে কোনে দল বা কোনে কোনে প্ৰাৰ্থিত্ব লৈছে দিছে, কোন কোন দলে সক্ৰিয়ভাৱে কাম কৰি আছে, মোৰ নজৰত পৰা নাই এতিয়ালৈকে। গতিকে মই অৱগত নহয় परबतझৰত কাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাইজক কি আহ্বান জনাব আগন্তুক BTC নিৰ্বাচনত যিহেতু 4 তাৰিখৰ হ'বলৈ গৈ আছে, আপুনি এজন কেন্দ্ৰীয় হিচাপে परबतझৰৰ ৰাইজক কি আহ্বান জনাব আমাৰ চেনেল যোগেদি? परबतझৰৰ ৰাইজক মই এইটোৱে আহ্বান জনাম যে 15 বছৰে ইতিমধ্যে আমি অৱগতই, 15 বছৰত যে আমি একো পোৱা নাই, সামান্য আমি পাইছোঁ আৰু কিয় পোৱা নাই সেইটোও परबतझৰৰ ৰাইজে জানে। আৰু সেই জানি বুজিয়ে এইবাৰ যাতে সকলোৱে একে সুৰতে परबतझৰৰ পৰা পৰিৱৰ্তন লাগে বুলি আৱাজটো উঠায়, তাকে মই আহ্বান জনাওঁ আৰু সেইটোকে মই বিচাৰোঁ। ইছ্যু কি থাকিব বাইদেউ? আমাৰ ইছ্যুটো হ'ল মহিলাসকল, স্পেচিয়েলি মহিলাসকল পুৰুষৰ সমান, অৰ্ধ পুৰুষৰ যিমান ভোটাৰ আছে তাৰ অৰ্ধই হ'ল মহিলা। গতিকে মহিলাসকলৰ ভোট সদায় এনেই উপযাচি লৈ থকা হৈছে। এইবাৰ মহিলাসকলে সকলোৱে ওলাই আহি ভোট দিব আৰু এইবাৰ ইছ্যুৰ কাৰণে ভোট দিব। আমি ভোট দিছোঁ, আমাক মূল্য দিব লাগে। সেইটো সুৰত মহিলাসকল সেইটো উদ্দেশ্যে মহিলাসকল আগবাঢ়ি আহিব আৰু মহিলাসকলৰ কল্যাণ মই কৰিম। যদি জিকি যাওঁ, আবণ্টিত সমষ্টি উন্নয়নৰ কাৰণে যিমান অৰ্থৰাশি আবণ্টিত হ'ব, পুঁজি হ'ব, সেই পুঁজিৰ 40% মই মহিলা কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিম। যেহেতু বিজেপিয়ে পৃথকে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে, এই ক্ষেত্ৰত ক্ষতি হ'ব নেকি? নাই, নহয় এইটো নহয়, একো ধৰণৰ একো নহয়। যোৱাবাৰো হয় মিত্ৰজোঁট আপোনালোকে আমাৰ মন্ত্ৰীবিলাক আছে অসম চৰকাৰত। BPFত কোনোবা দলৰ পৰা আহি যোগদান কৰিছিলে? আজি যোগদান কৰিছে, কংগ্ৰেছকে আদি কৰি AIUDF আৰু UPPLৰ পৰাও ইনফেক্ট আহি পেলাই যোগদান কৰিছে ইয়াতে। আমাৰ যুৱ BSUৰ যোগেদি আহিছে ইয়াত কম হ'লেও 80জনমান জইন কৰিছে।